কোকা-কোলা আমাৰ তৰুণ সমাজৰ এটি প্ৰিয় পানীয়। বন্ধুসকলৰ লগত কোকা-কোলাৰ সোৱাদ লোৱাটোৰ মজাই বেলেগ। পৃথিৱীৰ সকলো ঠাইতে আপুনি কোকা-কোলা কিনিব পাৰিব আৰু সোৱাদ ল'ব পাৰিব। কিন্তু আপুনি জানিলে আচৰিত হ'ব, পৃথিৱীত এনে দুটা ঠাই আছে যি দুটা ঠাইত আপুনি কোকা-কোলা কিনিব নোৱাৰিব আৰু উপভোগ কৰিব নোৱাৰিব। জলকীয়া যিকোনো খাদ্যৰ সোৱাদ দ্বিগুণ বৃদ্ধি কৰি দিয়ে। আমাৰ খাদ্যৰ লগত যদি জলকীয়া নাথাকে খাদ্যৰ সোৱাদটোৱে যেন নাইকিয়া হৈ যায়। কিন্তু আপুনি জানিলে আচৰিত হ'ব, পৃথিৱীত এনেকুৱা এটা জলকীয়া আছে যি জলকীয়া যদি আপুনি খায় আপুনি মুহূৰ্তৰ ভিতৰত মৃত্যুৰ কোলাত ঢলি পৰিব পাৰে। আৰু সেই জলকীয়াটোৰ নাম হৈছে অস্ত্ৰগ্ৰেড। যিটো জলকীয়া খালে আপুনি মুহূৰ্তৰ ভিতৰত উত্তাপিত হৈ পৰিব আৰু মৃত্যুৰ কোলাত ঢলি পৰিব। আপুনি ক'ব পাৰিবনে যে পৃথিৱীৰ কোনটো দেশত মানুহ আটাইতকৈ বেছি ভ্ৰমণৰ বাবে যায়? আপুনি হয়তোবা ক'ব ডুবাই, কিন্তু আপুনি যদি ডুবাই বুলি কয় তেন্তে আপুনি ভুল। পৃথিৱীৰ আটাইতকৈ বেছি মানুহ ভ্ৰমণৰ বাবে যায় ফ্ৰান্সত। হয়, এইটোৱেই সত্য। আপুনি জানেনে প্ৰতি ছেকেণ্ডত এই পৃথিৱীত 4টাকৈ শিশুৰ জন্ম হৈ আছে। প্ৰতি ছেকেণ্ডত এই পৃথিৱীত সামগ্ৰিক জনসংখ্যাৰ মাজত 4টাকৈ নতুন শিশুৰ স্বাগতম জনোৱা হৈছে। অলপ হিচাপ কৰিলেই জানিব পাৰিব, প্ৰতি মিনিটতে 250টাকৈ শিশুৰ জন্ম হৈ আছে আৰু প্ৰতি ঘণ্টাত প্ৰায় 15,000 আৰু প্ৰতিদিন 3,60,000 আৰু এক বছৰে 131.4 বিলিয়নতকৈ বেছি শিশুৰ জন্ম হৈ আছে। আপোনালোকৰ বাবে এনেকুৱা ইণ্টাৰেষ্টিং আৰু জ্ঞানমূলক তথ্য আনি আছোঁ, কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট, আপুনি জানেনে পৃথিৱীত আটাইতকৈ বেছি তাপমাত্ৰাৰ ৰেকৰ্ড কোনটো আছিল? আপুনি জানিলে আচৰিত হ'ব। পৃথিৱীত আটাইতকৈ বেছি তাপমাত্ৰাৰ ৰেকৰ্ড হৈছে 146 ডিগ্ৰী ফাৰেনহাইট। কোকা-কোলা আমাৰ তৰুণ সমাজৰ এটি প্ৰিয় পানীয়। বন্ধুসকলৰ লগত কোকা-কোলাৰ সোৱাদ লোৱাটোৰ মজাই বেলেগ। পৃথিৱীৰ সকলো ঠাইতে আপুনি কোকা-কোলা কিনিব পাৰিব আৰু সোৱাদ ল'ব পাৰিব। কিন্তু আপুনি জানিলে আচৰিত হ'ব, পৃথিৱীত এনে দুটা ঠাই আছে যি দুটা ঠাইত আপুনি কোকা-কোলা কিনিব নোৱাৰিব আৰু উপভোগ কৰিব নোৱাৰিব। সেই দুটা ঠাইৰ নাম হৈছে উত্তৰ কোৰিয়া আৰু কিউবা। যি দুটা ঠাইত আপুনি যদি কোকা-কোলা কিনিব যায় তেন্তে আইনমতে দণ্ডনীয় হ'ব। আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত। এটা সৰু ভিডিঅ', যদি ভাল পালে লাইক এটা কৰি দিব। নেক্সট টাইমৰ পৰা ডাঙৰ আৰু জ্ঞানমূলক নতুন তথ্য জানিব।